প্ৰেমে কাল হ'ল এগৰাকী যুৱতী অৱশেষত পৰি মহা বিপদত বিয়াৰ প্ৰতিশ্ৰুতি কৰিছিল প্ৰেমৰ সম্পৰ্ক বিয়া কৰাৰ কথা কৈ মাতি আনিছিল নিজ ঘৰলৈ প্ৰেমিকাই মনে মনে আহিছিল কন্যাৰ সাজত কিন্তু দুয়োৰে প্ৰেমত বাধা দি থিয় হ'লে প্ৰেমিকৰ পৰিয়াল তাৰ পিছতে দুয়োৰে প্ৰেমত লাগিল আউল পৰিয়ালৰ কথা মতে প্ৰেমিকাক গ্ৰহণ নকৰি প্ৰেমিকাক আৰক্ষীৰ সহায় নাপালে নিজৰ জীৱন শেষ কৰি দিয়া সিদ্ধান্ত ল'ব প্ৰেমিকক বিয়া পাতাৰ দিয়াৰ বাবে আৰক্ষীক জনাইছে অনুৰোধ হয় গুৱাহাটী এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক চলাইছিল দবকা মাদাৰতলীৰ আফতাৰ উদ্দিন লস্কৰ নামৰ এজন যুৱকে বিগত 1.5 বছৰে আফতাৰে প্ৰতিশ্ৰুতিৰে চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক বিয়া কথা কৈ মে' মাহৰ 7 তাৰিখ মাতি আনিছিল ঘৰলৈ প্ৰেমিকাক তাৰ পিছতে পৰিয়ালৰ কথা মতে নিজৰ সিদ্ধান্ত সলনি কৰে আফতাৰে ইমান দিনে প্ৰেমত হাবুডুবু হোৱা আফতাৰে প্ৰেমিকাক বিয়া নাপাতি বুলি কৈ চলাই যায় শাৰীৰিক নিৰ্যাতনৰ বাবে প্ৰেমিকা প্ৰেমত লিপ্ত হৈ অসৎ কামত আৰু তাৰ উপৰিও আফতাৰৰ ভাই আৰু বায়েকৰ লগত লৈ গুণ্ডা লগাই মাৰধৰ কৰে প্ৰেমিকাক আফতাৰৰ ঘৰত আবদ্ধ কৰি প্ৰেমিকাক চলাই শাৰীৰিক নিৰ্যাতন ইমান কষ্ট সহ্য কৰাৰ পিছতো প্ৰেমিকাক লাগে কেৱল আফতাৰক নাপালে নিজৰ জীৱনটো শেষ কৰি দিব মন্তব্য কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ কৰে দবকা থানাত প্ৰেমিকাক ন্যায় দিয়াৰ বাবে জনাইছে আহ্বান নিউজ দ্য ৰিপৰ্ট আকাশী গংগা এনি